परबतजरायाव आयेन बेरेखा दंफांनि फार्निचार गलाफोरनि बेरेखायै सिग्रोमनाय। हाग्रा मन्थ्रिनि गोख्रों बिथोन बायदियै परबतजरा हाग्रा बिफाननि गोख्रों एक्सन। परबतजरा हाग्रा बिफाना आयेन बेरेखा दंफांनि फार्निचार गलाफोरनि हेंथायै गोख्रों सिग्रोमदों। नंगौ, परबतजरा हाग्रा बिफाना फानबारियाव सिग्रोमनाय समाव गंसे दंफांनि फार्निचारनि गलानिफ्राय फार्निचार, दंफां आरो फार्निचार बानायनायाव बाहायजानाय गुबुन गुबुन आगजुफोरखौ बोखांनो हादों आरो जब्द खालामनाय मुवाफोरनि बेसेना बाजाराव 4 लाखसो जागोन होनना मिथिनो मोननाय जादों। मख'नो गोनांदि बे समाव हाग्रा बिफाना आयेन बेरेखा फार्निचारनि गलाखौ बन्द खालामनानै नायबिजिरनायखौ जागायदों। আমার খৰাঘাট ৰেঞ্জত পৰ্বতজৰা আণ্ডাৰত আমি ফৰেষ্ট মিনিষ্টাৰ ডাঙৰীয়া নিৰ্দেশ মতে আমি অভিযান চলাই আছিলোঁ আৰু আজি অভিযান চলাওঁতে আমি এটা ইলিগেল ফাৰ্নিচাৰ শ্বপটো পাইছোঁ আৰু এইটো আমি আজি চব চিজ কৰি আমি এটা ৰেঞ্জত অফিচত লৈ যাম আজি। আৰু বেলেগৰ কাৰণে এইটোৱে নিৰ্দেশ মানে এনেকুৱা দিয়া যাব যে মেছেজটো এনেকুৱা যাব লাগে যে ইলিগেল কামটো আমাৰ অঞ্চলত আৰু নহ'ব বুলি, আৰু যিকেইটা মানুহ কাম কৰিব বিচাৰিছে সিহঁতে আমাৰ আইন মতে যি এলাও আছে এই মতে চলিব লাগিব। কোন জায়গাত আপোনালোকৰ অভিযান চলাইছে? এইটো হ'ল পাণবাৰী, আমাৰ বিটৰ আণ্ডাৰত পৰে এইটো। কিমানখিনি কি জব্দ হৈছে, কিমান মূল্য? জব্দ এইটো ফাৰ্নিচাৰ কেইটামান পলং আছিলে, তাৰপিছত আৰু কিছুমান কাঠবিলাকো চিজ কৰিছোঁ আমি, যিকেইটা মানে এইটো ফাৰ্নিচাৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰা যায়। বজাৰ ভেলু কিমান আহিব? বজাৰ ভেলুটো এতিয়া আমি এছেছমেণ্ট কৰিব লাগিব। এতিয়াতো আমি ভালকৈ এটা বস্তু গন্তি কৰিব লাগিব, তেতিয়াই গম পাম আমি এইটো কিমান এছেছমেণ্ট ভেলুটো কিমান হ'ব। মানুহ পোৱা নাছিল নেকি দোকানত? কি ক'লে? দোকানত মানুহ পাইছিল নে নাই? মানুহ পাইছিলোঁ আমি, এৰেষ্ট কৰা হ'ল? এৰেষ্টটো কৰা হোৱা নাই। আমাৰ এই বস্তুবিলাকে জব্দ কৰা হ'ল আৰু এইটো আমি এইটো চিল কৰি দিম এইটো।